এতিয়া ৰাইজ শুনক, আমি এটা কথা চিন্তা কৰিছোঁ যে চাকৰিৰ ক্ষেত্ৰত সব ক্ষেত্ৰতে কিবা কিনি ইণ্টাৰভিউ পাতি পেলাইহে চাকৰি দেই। যেনেবা এতিয়া শিক্ষক এটাৰ ক্ষেত্ৰত মানে কি কয় এইটো টেট পাতি পেলাইহে চাকৰি দেই, ডিলেড লাগে, কিবা BEd লাগে, কিবা লাগে হা। সব ক্ষেত্ৰতে এতিয়া চাকৰিৰ ক্ষেত্ৰত ইণ্টাৰভিউ দি পেলাইহে চাকৰিটো পায়। কিন্তু আজি আমি অসমৰ সৰ্বসাধাৰণ ৰাইজে ইয়াকে চিন্তা কৰিছো যে যিবিলাকে এতিয়া MP MLA হ'ব বিচাৰিছে বা হৈ আছে তেখেতসকলে কিবা ইণ্টাৰভিউ দি পেলাই হা MLA বা MP হৈছে নেকি। গতিকে আমি এতিয়া অসমৰ সৰ্বসাধাৰণ ৰাইজে সকলো জনগোষ্ঠীয়ে এটা আমি এইটো চিন্তা কৰিছো যে আমি এতিয়া কোনোবা যদি MLA MP ৰাজ্যসভাৰ কিবা হয়, বৰ্ডৰ কিবা হয়, ইলেকশ্যন খেলিব লাগিলে তাৰ আগতে তেখেতসকলে পেট দিব লাগিব, পেটত পাছ কৰিব লাগিব। পেটত পাছ কৰাৰ পিছতহে নমিনেশ্যন ফাইল কৰিব পাৰিব। মানে পেট মানে কি জানা, পলিটিকেল ইলিজিবল টেষ্ট, পলিটিকেল ইলিজিবল টেষ্ট। তাত যিবিলাকে পাছ হ'ব তেওঁলোকেহে নমিনেশ্যন কৰিব পাৰিব, সাবমিট কৰিব পাৰিব। তাৰপিছত বেছ নো ডাউট। কিন্তু আজি সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই মানে এই যে পেট পাছ কৰিছিল নেকি? আমাক যে পেট কিবা কিনি পাছ কৰিব লাগিব, 50% লাগিব, শিক্ষকবিলাক কিবা কিনি দি আছে, DLEd লাগিব, BEd লাগিব বুলি কৈ আছে, সেইটোতো যুক্তি কথা নহয়। গতিকে এতিয়া আমাৰ শিক্ষামন্ত্ৰীও পেট পাছ কৰিব লাগিব। আমাৰ মানে যে চিফ মিনিষ্টাৰ, অসমৰ যিটো চিফ মিনিষ্টাৰ সোণোৱাল ছাৰেও মানে পেট পাছ কৰিব লাগিব। তেতিয়াহে আমি তেখেতসকলক অসমৰ মুখ্যমন্ত্ৰী, অসমৰ মানে শিক্ষামন্ত্ৰী বুলি মানি ল'ম দেই ৰাইজ। কিন্তু সেইটোহে আমি এতিয়া চিন্তা কৰিছো, ৰাইজেও সেই ক্ষেত্ৰত আহক আৰু সকলো সমাজে এই ক্ষেত্ৰত একমত দিয়ক। ধন্যবাদ।